वेलकम बैक टू माय यूट्यूब चैनल मैं मौसुमी आपनालोকক पुनरबार आन एटी भिडिओলৈ स्वागतम जनाइছো। आज এটা চিকেনৰ ৰেচিপি লৈ আহিছো। খাবলৈ বিৰাট টেস্টি হয়। যদি এনেকৈ বনাই খাই চাব তেতিয়াহলে আহক মইনো কেনেকৈ এই চিকেনখিনি বনালো ভিডিওটোলৈ আগবাঢ়ো। এয়া মই চিকেন লৈছো 500 গ্ৰাম। চিকেনখিনি বনাবলৈ প্ৰয়োজন হ'ব দুটা ডাঙৰ সাইজৰ পিয়াজ মই এনেকৈ ডাঙৰকৈ এখন কুটি লৈছো আৰু লৈছো মিট মছলা, জিৰা মছলা, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি আৰু মই ইয়াত 1 চামুচকৈ ব্যৱহাৰ কৰিছো মছলা আৰু ইয়াত লৈছো আদা নহৰু খুনি থোৱা অকমান ৰাফলিকে খুনি ৰাখিছো তেতিয়া ভাল লাগে আৰু ইয়াত ডাঙৰ সাইজৰ পিয়াজ এটা মই মিহিমিহিকে পুৰা পিহি লৈছো তেতিয়া গ্ৰেভিটো বৰ ধুনিয়া হয়। আৰু এয়া হৈছে পিয়াজৰ পাত আৰু মই ইয়াত কেফুটামান গোটাকে নহৰু ব্যৱহাৰ কৰিম। এনেকৈ মাংসত গোটা নহৰু দি খাবলৈ বহুত ভাল লাগে। আৰু লৈছো ইয়াত মই ডাঙৰ সাইজৰ এটা বিলাহী এনেকৈ ডাঙৰকৈ কাটি লৈছো আৰু একে মাংসৰ শেষত ব্যৱহাৰ কৰিবলৈ লৈছো এয়া গৰম মছলা 1.5 চামুচ আৰু এয়া হৈছে আলু আৰু যেহেতু মাংসত আলু দিলে ভাল লাগে সেইকাৰণে মই 3টা মান আলু ডাঙৰকৈ কাটি লৈছো আৰু হৈছে টমেটো সস মই ইয়াত 1 চামুচ লৈছো অকমান পানী এড কৰি মই অকমান জুলীয়া টাইপৰ কৰি লৈছো আৰু লৈছো আধা চামুচতকৈ কম জালুকৰ গুড়ি। চিকেনখিনি মেৰিনেট কৰি ৰাখিম সেইকাৰণে মই ইয়াত জালুকৰ গুড়িকণ ব্যৱহাৰ কৰিছো আৰু ইয়াত দিছো দুটা কেঁচা জলকীয়া, নিমখ 1 চামুচ আৰু লৈছো ইয়াত হালধি গুড়ি 1 চামুচ আৰু মই ইয়াত কেঁচা মিঠাতেল অকনমান ব্যৱহাৰ কৰিছো। কাটি ৰখা পিয়াজখিনিৰ আধাখিনি পিয়াজ মই ইয়াত মাংসখিনি মেৰিনেট কৰোঁতে দি দিছো আৰু বাকি মছলাখিনি যিখিনি জিৰা মছলা, মিট মছলা, জলকীয়া গুড়ি, ধনিয়া গুড়ি সেই মছলাখিনি মাংসখিনি দি দিছো আৰু গোটাকে ৰাখি থোৱা কেফুটামান নহৰু দি দিছো ইয়াত। এতিয়া মই ভালকৈ মাংসখিনি মিক্স কৰি লম যাতে মাংসখিনিৰ ভিতৰত সকলোবোৰ ফ্লেভাৰ সোমাই যায়। মাংসখিনিৰ সৈতে সকলোবোৰ মছলা ভালকৈ সানি ললো আৰু মাংসখিনি সানি লোৱা হৈ গৈছে। এতিয়া এইখিনি মাংস মই প্ৰায় আধা ঘণ্টা মানৰ কাৰণে ৰাখি থম তেতিয়া সকলোখিনি মছলা মাংসখিনিৰ ভিতৰত ধুনীয়াকৈ সোমাই পৰিব। আপোনালোকো এনেকৈ মেৰিনেট কৰি ৰাখিবচোন খাবলৈ বেছি ভাল লাগে। এতিয়া কেৰাহীটো পাতি ললো আৰু ইয়াত এতিয়া মই জোখ অনুযায়ী মিঠাতেল ব্যৱহাৰ কৰিছো। আপোনালোকো নিজৰ জোখত মিঠাতেলখিনি ব্যৱহাৰ কৰিব। কাটি ৰখা পিয়াজখিনি আৰু একেবাৰে মিহিকে পিছা পিয়াজখিনি তেলত দি দিছো যিহেতু তেল গৰম হৈ গ'ল আৰু এতিয়া ভালকৈ এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। কেইবাদিনো ধৰি কোনো ধৰণৰ ৰেচিপি দিবই পৰা নাই কাৰণ গাটো ভাল নাছিলে। এতিয়া গাটো বহুতখিনি ভাল পালো সেইকাৰণে এতিয়া আজি শ্বেয়াৰ কৰিছো চিকেনৰ ৰেচিপিটো। পিয়াজখিনি ভাজি থাকোঁতে মই ইয়াত আধা চামুচ চেনি ব্যৱহাৰ কৰিছো। চেনি গুড়ি অকমান ব্যৱহাৰ কৰিছো কাৰণ ৰঙৰ কাৰণে বহুত ধুনীয়া এটা ৰং উঠে। এতিয়া ইয়াত দিছো টমেটো সসখিনি বেছি দিয়া নাই 1 চামুচ দিছো আৰু তাতে পানী অকমান এড কৰি দিছো। এনেকৈ অকনমান সস দিলে মাংসৰ গ্ৰেভিটো ৰংটো বহুত ধুনীয়া হয় আৰু খোৱাটো অলপ বেলেগ ধৰণৰ হয় সেয়ে অকনমান মই দি দিলো। এতিয়া পিয়াজখিনি যেহেতু অকমান ৰঙচুৱা হৈ আহিছে ইয়াতকৈ আৰু বেছিকৈ নাভাজো ধুনীয়াকৈ ভাজ খাই গৈছে আৰু এতিয়া দিছো এয়া বিলাহী। এতিয়া বিলাহীখিনি ভালকৈ গলি যোৱালৈকে ভাজি ল'ম। বিলাহীখিনি অকমান ভাজ খোৱাৰ পাছত এতিয়া দিছো মই পিয়াজৰ পাতখিনি আৰু পিয়াজৰ পাত প্ৰায় মই এবাটি মানে লৈছো। এইটো একেবাৰে অপচনেল হয়, যদি আছে দিব, যদি নাই কোনো কথা নাই। মই কিন্তু ৰান্ধি বহুত ভাল পাওঁ, সৰুৰ পৰা বহুত চখ ৰন্ধাৰ প্ৰতি আৰু সেয়ে এই চেনেলটোৰ জৰিয়তে আপোনালোকক ৰেচিপিবিলাক শ্বেয়াৰ কৰোঁ। সকলোৰে ভাল লগাখিনি বেলেগ ধৰণৰ হ'ব পাৰে। আপোনালোকৰ কি ভাল লাগে জনাবচোন। এতিয়া দিছো কেঁচা আদা নহৰুখিনি এইখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। বনাবলৈ তেনেই ইজি, মাত্ৰ কিছুমান টিপছ থাকে যদি সেই টিপছবিলাক আপোনালোকে ফলো কৰে বনাবলৈ ধুনীয়াকৈ পাৰিব আৰু দেখিব খাবলৈও বৰ ধুনীয়া হৈছে। বিলাহীখিনি ধুনীয়াকৈ ভজা হৈ গ'ল, ধুনীয়াকৈ গলি গৈছে আৰু মই ইয়াত হালধি, নিমখ কোনো ধৰণৰ মছলা তেলত ব্যৱহাৰ কৰা নাই কাৰণ মই মাংসখিনি মেৰিনেট কৰোঁতে সকলোবোৰ দি ৰাখিছিলোঁ সেইকাৰণে ইয়াত এক্সট্ৰা একো দিয়া নাই। আৰু এতিয়া ইয়াত দি দিছো মাংসখিনি।
আৰু মাংসৰ লগতে দি দিলোঁ আলু কেইপিচ, কাৰণ মই আলুখিনি আগতীয়াকৈ ভজা নাছিলোঁ। আপোনালোকে যদি ভাজি লয় তেতিয়াহ'লে মাংস ভজা প্ৰায় 10 মিনিটমানৰ পাছতো দিব পাৰে। যিহেতু মই বিলাহীখিনি তেলত আগতীয়াকৈ ভাজি লৈছিলোঁ, নহ'লে আলুখিনি সিজিবলৈ বৰ সময় লাগে বিলাহী আগতীয়াকৈ যদি ভাজি লোৱা হয়। সেইকাৰণে মই মাংসৰ লগতে আলুখিনি দি দিছোঁ। মাংসখিনি প্ৰায় মই 30 মিনিটমান ভাজিম, কাৰণ মাংস যিমানে ভজা হয় মাংসৰ টেষ্টটো সিমানেই ভাল হয়। 10 মিনিটমানৰ পাছত মই মাংসখিনি এবাৰ লৰাই দিছোঁ আৰু একে কমটিত ভাজি আছোঁ মাংসখিনি। 20 মিনিটমান ভাজি আছোঁ এনেদৰে, আৰু এয়া দেখিছেনে ধুনীয়াকৈ তেল এৰিবলৈ ষ্টাৰ্ট কৰিছে। আৰু প্ৰায় 10 মিনিটমান ভাজাৰ পাছত মই ইয়াত পানী এড কৰি দিম। এয়া দেখিছেনে ইমান ধুনীয়াকৈ তেলখিনি বিৰিঙি আহিছে। এবাৰ ভালকৈ লৰাই লৈছোঁ আৰু ইয়াতকৈ বেছি নাভাজোঁ, কাৰণ সকলোখিনি সিজি উঠিছে। আপোনালোকক মই এবাৰ দেখাই দিছোঁ ওচৰৰ পৰা। এতিয়া জোখত পানীটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিমানটো গ্ৰেভি বিচাৰে সিমানটো হিচাপত পানীটো এড কৰি ল'ব। মাংসখিনি প্ৰায় মই 5-7 মিনিটমান উতলিবলৈ দিম। তাৰ পাছত গৰম মছলা ব্যৱহাৰ কৰিম, আৰু মই যিহেতু গৰম পানী ব্যৱহাৰ কৰিছিলোঁ সেইকাৰণে বেছি সময় নালাগে উতলিবলৈ। আৰু এয়া একেবাৰে শেষত ব্যৱহাৰ কৰিছোঁ গৰম মছলা, আৰু এই মছলাখিনি ব্যৱহাৰ কৰাৰ পাছত অকণমান উতলাই মই এইখিনি নমাই দিম। আজি বনোৱা এই চিকেনখিনি ধুনীয়াকৈ বাতি এটাত আপোনালোকক পৰিৱেশন কৰি দেখালোঁ। চাওকচোন কি ধুনীয়া এটা ৰং উঠিছে। যদি আপোনালোকে এনে পদ্ধতিত বনাই খাই চাব, খাই কেনেকুৱা পালে জনাব। আৰু মোৰ ভিডিঅ'টো চাই থকা সকলো লোককে ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। আৰু আপোনালোকৰ ছাপোৰ্ট দি মোক ইমানখিনি আগুৱাই যোৱাত সহায় কৰাৰ বাবে বহুত বহুত ধন্যবাদ। যিহেতু আমি ইজনে আনজনক সহায় কৰিহে আগুৱাই যাব পাৰিম, ময়ো যিমানখিনি পাৰোঁ সহায় কৰি যাম। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।